নমস্কাৰ, নিউজ ডেস্কৰ পৰা মই নবিফা ৰহমানে বাতৰি পৰিৱেশন কৰি আছোঁ। গোৱালপাৰা চহৰৰ মাজমজিয়াত POC পইণ্টত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই ভাঙি ধ্বংস কৰে। কোনোবা অচিনাকি দুৰ্বৃত্তই মূৰ্তিটোত থকা হাতৰ সৈতে লাখুটি ভাঙি ধ্বংস কৰে। এই ঘটনালৈ গোৱালপাৰা চহৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনালৈ গোৱালপাৰা জিলাৰ বিশিষ্ট বাওঁপন্থী নেতা ননীদা ডাঙৰীয়াই আৰু স্থানীয় এজন সচেতন যুৱকে অতি সোনকালে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ধ্বংস কৰা ঘটনাৰ উচ্চ স্তৰীয় তদন্ত কৰি দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল পাব্লিক নিউজ 365। গোৱালপাৰা টাউনৰ মাজমজিয়াত ইমান পুৰণি এটা বাপুজীৰ আমাৰ এখন প্ৰতিমূৰ্তি আছিলে। কোনোবা এজন দুষ্কাৰীয়ে যে এনেকুৱা কাণ্ড কৰিলে আপুনি দেখি আমাৰ নিজৰে গান নুমঠিও দিছে, কাৰণ আমাৰ যিজন জাতিৰ পিতা ইমান আমি শ্ৰদ্ধা কৰোঁ, তেনেকুৱা এজন প্ৰতিমূৰ্তিৰ মাজত আহি কোন এজন দুষ্কাৰীয়ে এনেকুৱা ঘটনা ঘটালে। তাতকৈ ডাঙৰ কথাটো হৈছে, যিহেতু ইয়াতে আমাৰ এখন ট্ৰাফিক পইণ্ট আছে, তাৰ মাজত আহি এনেকৈ দুষ্কাৰীয়ে যে এনেকুৱা ঘটনা ঘটালে দুৰ্ভাগ্যজনক কথা, এটা লাজৰ কথা। কাৰণ গোৱালপাৰা টাউনৰ মাজমজিয়াত এনেকুৱা আমাৰ বাপুজীৰ যি প্ৰতিমূৰ্তিখনৰ হাত আপোনাৰ ভাঙিলে, লাঠিটো যোনটো নাইকিয়া হ'ল, সঁচাকৈ দুৰ্ভাগ্যজনক। ইয়াক উচিত তদন্ত কৰিব লাগে। আৰু যিহেতু টাউনৰ মাজমজিয়াত তো আমি নিজে লজ্জিত অনুভৱ কৰিছোঁ গোৱালপাৰাবাসী হিচাপে, যে কোনজন ব্যক্তিয়ে এনেকুৱা কাৰ্য কৰিব পাৰিলে। যিহেতু ইয়াতে এটা ডাঙৰ কথা, CCTVৰো কোনো হেৰি নাই। এটা BOC এটা গোৱালপাৰা টাউনত সোমোৱা এটা ৰাস্তা, য'ত আমাৰ সঘনে দুৰ্ঘটনা ঘটে। হয়তো চুৰ ডকাইতে বহুত জেগাত ইয়াৰ পৰা ওলাই যাব পৰা সক্ষম হয়। তো CCTVৰ ব্যৱস্থাও আমি প্ৰশাসন, জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাম যে BOC মাজমজিয়াত CCTVৰ মানে যাতে লগাই ব্যৱস্থা কৰে। আজি যদি CCTV থাকিলেহেঁতেন আমি দুষ্কাৰীক ইয়াতে কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোহেঁতেন। সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে গোৱালপাৰাবাসী হিচাপে এনেকুৱা এটা কাৰ্য কৰাৰ কাৰণে। সঁচাকৈ এইটো গৰিহণাযোগ্য, দুৰ্ভাগ্যজনক। য'ত আমি ভাৰতবৰ্ষৰ মানুহে জাতিৰ পিতা মহাত্মা গান্ধী বুলি কওঁ, কিন্তু আজি দেখা গৈছে কেইবছৰমানৰ পৰা যে আজি যি মহাত্মা গান্ধী হত্যাকাৰী নাথুৰামক ফাঁচি দিছিলে, সেই নাথুৰামৰ আজি মন্দিৰ বনাইছে, আজি পূজা কৰি আছে। এই ধৰণৰ এটা আজি সংগঠনে, উগ্ৰ হিন্দুত্ববাদী সংগঠনে এই মহাত্মা গান্ধীৰ আদৰ্শ আজি তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে। গতিকে আজি এটা ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে। গতিকে আমি তীব্ৰ গৰিহণা জনাইছোঁ। আজি সাধাৰণ মানুহক আহ্বান জনাইছোঁ, এই ধৰণৰ কাৰ্যকলাপ যদি বন্ধ কৰে, আৰু য'ত ইয়াতে সকলো সময় পুলিচ থাকে, পুলিচৰ সন্মুখত যিটো মূৰ্তি ইয়াতে আছে, তাত যি আজি তেওঁলোকে বিনষ্ট ভাঙিছে, গতিকে এইটোৰ এটা উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে। প্ৰয়োজন পালে CBI দ্বাৰা তদন্ত কৰক। তদন্ত কৰি ইয়াৰ লগত জড়িত যিবিলাক দুৰ্বৃত্ত আছে, এই দুৰ্বৃত্তবিলাক কৰেক্ট কৰি কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো লজ্জাজনক, ধিক্কাৰজনক ঘটনা হৈছে।